어디고 달려고 해야 너 허군이 부딪힐 거네. 소영 나라여너라고 티꾸라를 나라여 머리를 머리파 머리 걱정 그만 좀 해봐야 머리 선택하겠습니다. 그렇게 또 뭐하고를 마저 대구를 선택하겠습니다. 네 그렇게 또 뭐하고를 하모니 꿀을 선택하겠습니다. 맞아 대박. 내내벌레 아마루 사울루 꼴리 কারণ তুমি অতদিনে ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা যেতিয়া আমি মোৰ চকুত পৰা নাছিলো। এতিয়া যদুপতিয়ে যেতিয়া ডাঙৰ তৰা গণনা এৰি সৰু তৰাৰ গণনাত ধৰিলা আমিতো কপিয়া তৰা আমাৰতো খহাবা। বাবা তুমি বৰ সত্যি সকলোখিনি যদুপতিৰ পৰাই কৰা। বাবা মই কথা কবা কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰা জয়লাভ কুৰুক্ষেত্ৰ মহাসমৰত পৰাজয় হবলৈ বাকী নাই যদুপতি। এতিয়া মই ভালেই পাইছো নে বেয়াই পাইছো যদুপতিয়ে নিজেই জানে। বড় আছে দুৰ্যোধনৰ ইমান বিশ্বাসঘাতক হৈ বিশ্বাসঘাতক কিয়? সেই কথাও আজি মই যদুপতিক বুজাই ক'ব লাগিব নে? তুমি নিষ্ঠুৰ আৰু তুমি মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনিত প্ৰতিৰোধ কৰা হয়? হাকিম মুখৰ ৰংপুৰি তেনে পেলাই অন্তৰৰে চিৰ সঞ্চিত হলাশান্তি পান কৰোৱাতকৈ সন্মুখ খবৰত অংশী ধাৰণ কৰি শত্ৰুতা আচৰণ কৰাই প্ৰধানধ মানুহ তাই প্ৰতাৰণা প্ৰবঞ্চনাব ক্ষমাৰ অযোগ্য বুলি জানো। কিন্তু অনন্ত কোটি নাৰায়ণৰ কপট নিদ্ৰাতকৈ মোৰ এই দুখ বেছি দুখত নপৰে। সদায় ভুল কৰিয়ে ভুলতেই অভ্যস্ত হৈছো যদুপতি। এতিয়া আৰু সেই সময়ত সেই ভুল নাভাগে। তোমার দুঃখতে আজ কৌরব ধ্বংস স্বর্ণ লঙ্কা সাই করেছেন রাজভ্রাতা বিভীষণ। আৰু আজি এই স্বর্ণময় ভারত ভূমি শ্মশানত পরিণত করিলা রাজমাতুল তুমি হবনে। হে মাধৱ মোৰ ধন্যবাদ গ্ৰহণ কৰ। অতি সহজ পৰ পদহেবি সকলি দুৰ্যোধনৰ এক অন্তৰে পালিত শক্তি প্ৰবঞ্চক প্ৰতাৰক শক্তিৰ মূৰৰ ওপৰত এই ভাৰত যুদ্ধৰ সকলো দুখ জাপিনি যেতিয়া অগতিৰ গতি নাৰায়ণে দুখৰ পৰা মুক্তি হাৰিব পাৰিছে তেনেহলে এই সপোনি সাধাৰণ সপোনি নহয়। আৰু এই জীৱনৰ গৰাকী তুমি মামা ধন্যবাদ গ্ৰহণ কৰা। মামা তোমার উদ্দেশ্য আর মোর উদ্দেশ্য একে নহয়। তোমার উদ্দেশ্য প্রতিঘাত ধ্বংস, কিন্তু মই যদা ধর্মস্য গ্লানি ভবতি অভ্যুত্থানম ধর্মস্য তদাত্মানম সৃজম্যঃ পরিত্রাণায় সাধুনাম বিনাশায় দুষ্কৃতম ধর্ম সংস্থাপনায় সম্ভবামি
열박한 사랑 바라봐요 성호범이 유괴 성호범이 유괴